Hello friends, welcome to Education Library. আজি আমি আলোচনা কৰিম past tenseৰ প্ৰশ্নসমূহৰ বিষয়ে। তো প্ৰশ্নসমূহ আলোচনা কৰোঁতে past tenseৰ যিবিলাক ব্যৱহাৰ আছে সেইবিলাকৰ দৰকাৰ হ'ব। তো এইবিলাক ব্যৱহাৰসমূহ বহুত দৰকাৰী হয় আৰু এই ব্যৱহাৰৰ বাহিৰে একো নাহে, বহুত ইম্পৰ্টেণ্ট হয়। এইবিলাক চাব আৰু সেই ভিডিঅ'সমূহৰ লিংক মই ডিছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে চাই ল'ব। তো আপোনালোকৰ যদি প্ৰব্লেম সলভ কৰোঁতে কিবা টান হয়, যদি আপোনালোকে বিচাৰে মই হোৱাটছআপ গ্ৰুপ এখন খুলি তাৰ লিংক দি দিম, আপোনালোকে মোক পোনে পোনে যোগাযোগ কৰিব পাৰিব, মই সলভ কৰি দি দিব পাৰিম বা সলভ কৰিবলৈ চেষ্টা কৰিম। চ' এতিয়া আমি আগবাঢ়ো প্ৰশ্নলৈ। They go to see the theater last night. Last আছে past indefinite correct হ'ব went core past form went. Next, the work began a month ago থাকলে past indefinite tense হয় was began past form began. Next আছে be form. বি ফৰ্ম থাকিলে হোৱাৰ দি কাৰেক্ট কৰিব লাগে, এনেকুৱা হয়। চাব ব্যৱহাৰত আছে, সকলো নিয়ম আছে, কেৱল আপোনালোকে চাই যাব। বহুত সহজ হয়, এইবিলাক লিখি কেনে ব্যৱহাৰবিলাক আপোনালোকৰ নোট বহীত লিখিব, লিখি কেনে পঢ়িব, বহুত মজা পাব আৰু যিকোনো প্ৰশ্নই সলভ কৰিব পাৰিব এই ব্যৱহাৰ পৰা। বেলেগ ইয়াৰ বাহিৰে একো নিদিয়ে। এইটো খাটাং। ইট ইজ টাইম থাকিলে কোন টেন্সত হয়, নিয়ম দিয়া আছে, চাব। ইয়াত কি আছে হোৱেন আৰু হোৱাইল থাকিলে কোন টেন্সত হয়, ব্যৱহাৰ দিয়া আছে সকলো। বিভাৰ থাকিলে কোন টেন্সত হয়, সকলো নিয়ম দিয়া আছে, চাই যাব। কেৱল আপোনালোকে চালেই সকলো ক্লিয়াৰ হৈ যাব। নেক্সটত হোৱেন। বাক্যৰ প্ৰথমতে হোৱেন আছে, হোৱেন হি ৱেণ্ট টু মাৰ্কেট আই ৰিড এন নিউজপেপাৰ। হোৱেন ফাৰ্ষ্টতে আছে বাক্যৰ আৰম্ভণিতে, গতিকে এই বাক্য হ'ব কোন টেন্সত ব্যৱহাৰ দিয়াই আছে, কেৱল আপোনালোকে চোৱাটোৱে কামনা। হোৱেন থাকিলে এই বাক্যটো হয় ফাৰ্ষ্ট কণ্টিনিউৱাছ টেন্সত, এই বাক্য কাৰেক্ট কৰিব লাগে। তো নেক্সট, ইফ ইউ, যদি কোনো বাক্যত ইফ থাকে তেন্তে দ্বিতীয় বাক্যটোত যদি কুড হেভ বা উড হেভ থাকে তেন্তে সেই বাক্যটো কোন টেন্সত হয় কাৰেক্ট কৰিব লাগে। কেনেকৈ কোন টেন্সত ব্যৱহাৰ দিয়া আছে চাব ভালদৰে। হি বট এ বুক আফটাৰ আই গো। আফটাৰ আছে কোন টেন্সত হ'ব কাৰেক্ট কৰিব। নেক্সট, হি took to the hospital last week. আছে, এইটো কাৰেক্ট কৰিব। কোন টেন্সত হয় ব্যৱহাৰ দিয়া আছে, বি ফৰ্ম আছে, গতিকে এইটো কিহেদি কাৰেক্ট কৰিব লাগে, আগৰ একটা বাক্য কাৰেক্ট কৰিছো, এইটো সেইদৰে কৰিব। নেক্সটত, হি চাফাৰ ফ্ৰম ফিভাৰ ফৰ টুডে হোৱেন আই ডাই। এই বাক্য এটাই ব্যৱহাৰ আছে, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ, গতিকে ব্যৱহাৰটো চাব। এইটো পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কাৰেক্ট কৰিব। গতিকে আমি কি কৰিলো, শেষ দিলো, পাষ্ট টেন্স শেষ, প্ৰেজেন্ট টেন্স আগতে শেষ হৈ গৈছে। এতিয়া আমি আলোচনা কৰিম ফিউচাৰ টেন্স, আৰু এই তিনিটা টেন্সৰ পৰা লাষ্টত এটা পৰীক্ষা চিষ্টেম হ'ব। গতিকে আপোনালোকৰ যদি কিবা হেল্পৰ দৰকাৰ হয় বা কিবা যদি নোৱাৰে, মোক পোনে পোনে হোৱাটছআপত কণ্টেক্ট কৰিব পাৰিব। গতিকে যদি আপোনালোকে বিচাৰে মই হোৱাটছআপ গ্ৰুপ এখন খুলি লিংক দি দিম আৰু আপোনালোকে কমেণ্টত জনাব। তো আজি হ'ব, নেক্সট দিনা আকৌ লগ হ'ব ফিউচাৰ টেন্সৰ সৈতে, আমি একেলগে লগ হ'ম। চ' আপোনালোকে ভালদৰে পঢ়িব, পঢ়িলে ভাল এখন ৰিজাল্ট কৰিব পাৰিব। চ' থেংক ইউ, আজি হ'ব।